নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল থলুৱা জুতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, মই আজি বনাব ওলাইছোঁ কাবুলী বুটৰ ঘুগুনি। কেনেকৈনো বনালোঁ চাওঁ আহক। মই ইয়াতে লৈছোঁ 1 কাপ সিজোৱা কাবুলী বুট, 2টা সিজোৱা আলু, এয়া নিমখ, এয়া জিৰা জালুক, হালধি, এয়া গৰম মছলা, এয়া মই অকণমান চেনি লৈছোঁ, এয়া কাটি লোৱা বিলাহী, ইয়াতে লং ইলাচি অকণ লৈছোঁ, এয়া কেঁচা জলকীয়া, এই 2টা শুকান জলকীয়া, এটা তেজপাত আৰু এয়া কাটি লোৱা পিঁয়াজ। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈ তেল দিছোঁ, ইয়াতে তেজপাত দিছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, ইয়াতে লং ইলাচিখিনিও দি দিছোঁ। এতিয়া মই লৰাই দিম। পিঁয়াজ দি দিছোঁ, লৰাই থাকিব অকণ। কেঁচা জলকীয়া দিলোঁ, এতিয়া মই চেনিখিনি দি দিছোঁ, অকণ লৰাই আছোঁ, ৰঙচুৱাকৈ লৰাই থাকিব। এতিয়া মই অকণ জুইটো কমাই দিছোঁ। এতিয়া মই আগতে পিচি লোৱা আদা নহৰুৰ পেষ্টটো মিহলাই দিছোঁ, তাৰপিছত লৰাই থাকিম। অলপ সময় লৰাই থাকিব লাগিব। গেছৰ জুইটো কমাই ৰাখিব। এতিয়া মই বিলাহীখিনি দি দিছোঁ, নিমখ দিম, নিমখ দিলে পিঁয়াজটো সোনকালে গলি যায় আৰু লগতে বিলাহীখিনিও গলি যায়। অকণ লৰাই থাকিম। এতিয়া মই হালধিখিনি দি দিম ইয়াতে। এতিয়া গৰম মছলাখিনিও দি দিলোঁ, আকৌ জিৰা জালুকখিনিও দি দিলোঁ। মছলাখিনি প্ৰায় দিয়া হৈ গ'ল। এতিয়া আকৌ অকণ সময় লৰাই থাকিম। ভালকৈ লৰাব যাতে তলত লাগি নধৰে। গোন্ধ ওলালে বুটখিনি দি দিব ইয়াতে। ডাঙৰ কাপেৰে 1 কাপ পানী দিব, পানী দি উতলিবলৈ দিব। আপোনালোকে পানীটো চাই ল'ব। পনীয়াকৈ খাব বিচাৰিলে পানী অকণ সৰহকৈ দিব, আকৌ যদি গোটাকৈ ৰাখিব বিচাৰে পানী কমকৈ দিব। মই কিন্তু জোখৰে পানী দি দিছোঁ। লৰাই পেলাই 10 মিনিটমান লৰাব, তাৰপিছত নমাই থৈ দিব। মোৰ এতিয়া হৈয়ে গ'ল প্ৰায়। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে যদি লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।